মই বৰ্তমান উপস্থিত আছোঁ ১ নং খলগুৰি গাঁৱত। আজি আমি আপোনালোকক দেখুৱাম এগৰাকী অনন্য অদ্বিতীয় আৰু একক ব্যক্তি, যি পেছাত এগৰাকী শিক্ষক, কিন্তু তেওঁ দি যোৱা এক বিৰল আদৰ্শই তেওঁ উত্তৰী পুৰুষলৈ এক মহান আদৰ্শ দি যাব বুলি সমাজে কয়। আমি আজি আপোনালোকক জয়ন্ত শইকীয়া ছাৰৰ বাসগৃহত থকা কৃষিৰ সমগ্ৰ মাধ্যমটি আমি আপোনালোকক চিনাকি কৰি দিবলৈ আগবাঢ়িছোঁ। জিকা গছজোপাৰ পৰা আৰম্ভ কৰোঁ, কেনেদৰে এগৰাকী শিক্ষকে সমাজক বিৰল আদৰ্শ দি কৃষিৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হোৱাৰ স্বাৰ্থত সমাজক এক আদৰ্শ দিছে। একবিংশ শতিকাত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈ থকাৰ দৰে এখন আত্মনিৰ্ভৰশীল ভাৰত সেইদিনাহে হ'ব যিদিনা প্ৰত্যেকগৰাকী ব্যক্তিয়ে যিকোনো কামৰ বাবে আনৰ ওচৰত হাত পাতিব নালাগিব। আৰু একেখন চালতেই জেং কেৰেলা, তৰৈ, তিয়ঁহ সকলো লগা আপোনালোকে পৰিলক্ষিত কৰিছে। কেমেৰা পাৰ্চন প্ৰিয়ম বুঢ়াগোহাঁই অকণমান এক্সক্লুচিভ ফুটেজটো দেখুৱাই দিবৰ বাবে অনুৰোধ জনাইছোঁ। এইফালে জেং কেৰেলা আছে, লগতে এইফালে তিয়ঁহ আছে। একেখন চালতে সম্পূৰ্ণ জৈৱিকভাৱে কৃষি কৰিছে। ছাৰৰ বাসগৃহত যে কেৱল অন্যান্য শাক পাচলি বা বিভিন্ন উদ্ভিদৰ খেতিয়েই দেখিবলৈ পোৱা যায় তেনে নহয়। আচলতে এগৰাকী প্ৰকৃতিক ভালপোৱা মানুহ জয়ন্ত শইকীয়া ছাৰ। তেখেতৰ ঘৰত বিভিন্ন তৰহৰ ফুলো দেখিবলৈ পাওঁ, লগতে বিভিন্ন প্ৰকাৰৰ জলকীয়াও প্ৰকাৰ আছে। আমি সকলোকে সেই প্ৰকাৰ দেখুৱাৰো চেষ্টা কৰিম। থকা কৃষিৰ পথাৰখনৰ মাজলৈ সোমাই যাওঁ। আপোনালোকে দেখিব নেমু টেঙা খুব সুন্দৰভাৱে লাগি আছে জয়ন্ত ছাৰৰ বাসগৃহত। যি সময়ত পথাৰলৈ ৰোৱনীলৈ নিবলৈ আমাৰ নেমু টেঙা বা অন্যান্য শাক পাচলিৰ অভাৱ হৈছে, সেই সময়ত কিন্তু জয়ন্ত ছাৰৰ ঘৰত একোৰে অভাৱ হোৱা দেখা যোৱা নাই। ছাৰৰ ঘৰৰ পিছফালে পিৰালিত লাগি থকা বেঙেনাৰ গছ। আৰু এইবাৰ মই উপস্থিত আছোঁ জয়ন্ত ছাৰৰ এখন চাঙৰ তলত। আপোনালোকে হয়তো দেখিব, আমি ভিডিঅ' জাৰ্নেলিষ্ট অকণমান আগলৈ আগুৱাই আহিবৰ বাবে অনুৰোধ জনাইছোঁ। তেখেতে সমগ্ৰ পৰিৱেশটো দেখুৱাব। আৰু এয়া দেখিছে জেং ৰঙালাও খুব সুন্দৰভাৱে লাগি আছে। এয়া পুখুৰীৰ ওপৰত তেখেতে চাল দি থৈছে, খুব সুন্দৰ এখন চাল। আচলতে আপোনালোকে জয়ন্ত ছাৰৰ ঘৰত লাগি থকা ভোট জলকীয়াৰ গছ, লগতে তাৰ লগতে পাণ গছো দেখিবলৈ পাব আপোনালোকে। লগতে পাণ গছো লাগি আছে। কেইবাজোপা পাণ গছ তামোল গছত দি থোৱা আমি দেখিবলৈ পাইছোঁ। খুব সুন্দৰভাৱে পাণ গছ কেইজোপা লাগি আছে। শইকীয়া ছাৰৰ জীয়াৰীয়েও এক বিৰল আদৰ্শ লৈছে। তেখেতেও উত্তৰী পুৰুষলৈ এক আদৰ্শ দিয়াৰ চেষ্টা কৰিছে জয়ন্ত শইকীয়া ছাৰৰ দৰে। আমি সমগ্ৰ পৰিৱেশটো দেখুৱাবৰ বাবে অনুৰোধ জনাম। মোৰ লগত বৰ্তমান উপস্থিত আছে জয়ন্ত শইকীয়া ছাৰৰ পিতৃ। আমি পিতৃৰ পৰা মতামত জনাৰ চেষ্টা কৰিম। আপোনাক সৰ্বপ্ৰথমে নমস্কাৰ জনাইছোঁ। জয়ন্ত শইকীয়া ছাৰ পেছাত এগৰাকী শিক্ষক, কিন্তু তেখেতে যিখিনি খেতি কৰিছে সেইখিনি সঁচাকৈয়ে লেখত ল'বলগীয়া। এই সম্পৰ্কে আপুনি কি ক'ব? শিক্ষক হ'লেও মই অকলশৰীয়া মানুহ, সেইকাৰণে খেতিও মানে শাক পাচলি খেতিও লগতে কৰি থাকে। নকৰিলেও খাবলৈতো নহয়, সেইকাৰণে কৰিবলগীয়া হৈছে। তেওঁ এটা মহান আদৰ্শ দিছে, এই সম্পৰ্কে আপুনি কি ক'ব? খুব অনুভৱ কৰিছোঁ ই যাতে আগলৈও এনেকৈ আৰু আগুৱাই যাব পাৰে। মুদ্ৰাৰ দুটা পিঠি থকাৰ দৰে প্ৰত্যেকটো কথাৰে বা প্ৰত্যেকটো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দিশ থাকে। আমি এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক আত্মনিৰ্ভৰশীলতাৰ উদাহৰণহে দাঙি ধৰিব খুজিছোঁ। এইটো এটা উৎকৃষ্ট উদাহৰণ হোৱা উচিত। আৰু এই ভিডিঅ'টোক লৈ বা এই কথাখিনিক লৈ কোনেও যাতে ভ্ৰান্ত ধাৰণা বা এটা ভুল বাৰ্তা লৈ নাযায়, সেই অনুৰোধ থাকিলে। আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে একবিংশ শতিকাত এখন আত্মনিৰ্ভৰশীল ভাৰত, এখন আত্মনিৰ্ভৰশীল অসম গঢ়াৰ এই জাতীয় যাত্ৰাত জয়ন্ত শইকীয়া ছাৰৰ দৰে ব্যক্তিসকলে আগবঢ়োৱা অৱদান সঁচাকৈ চিৰযুগমীয়া বুলি ক'ব লাগিব। আৰু জয়ন্ত শইকীয়া ছাৰৰ এই প্ৰচেষ্টাৰ জয়যাত্ৰাত ভগৱানে সহায় কৰক, এই আশাৰে আমি আমাৰ এই বিশেষ অনুষ্ঠানটিটো সামৰণি মাৰিছোঁ। লগতে আমাৰ ফুটেজ দেখুৱাই যোৱা প্ৰিয়ম বুঢ়াগোহাঁইলৈ শুভেচ্ছা থাকিল। লগতে সমূহ ব্যক্তিবৰ্গলৈ মই এই আৱাহতে শুভেচ্ছা জনাম। ধন্যবাদ।